Esta hotel la first time. Dia kabar dia lagi no. French fry. ये बाप से भी आगे तो लेते मेन माल तो লাগি গ'ল হয় নাই ইমান থাকি গ'ল হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি মই গৈ আছোঁ ইটানগৰ আৰু ইটানগৰত গৈ আছোঁ এখন বিয়া খাবৰ কাৰণে ইটানগৰৰ যি আমাৰ চিলাপথাৰৰ ওচৰত লিকাবালিৰ যি DFO হয় DFO ছাৰৰ ল'ৰাৰ বিয়া হয় মোৰ গৈ আছোঁ মোৰ বা আৰু ভিনদেউৰ লগত আৰু অৰুণাচলৰ যি আদি মানুহৰ বিয়া কেনেকুৱা হয় কি হয় আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু বিয়াত কেনেকুৱা কি কৰা হয় কেনেকুৱা বিয়া হয় গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়ালৈকে মই যিমানখিনি গম পাইছোঁ বিয়াখন এখন 5 ষ্টাৰ হোটেলত অৰ্গেনাইজ কৰা হৈছে চ' 5 ষ্টাৰ হোটেলত কেনেকুৱা হয় তাত কেনেকুৱা 5 ষ্টাৰ হোটেলৰ বিয়া কেনেকুৱা হয় গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এটা কথা মই মানে ৰাস্তাত বেছি ভিডিঅ' কৰি নাযাওঁ কাৰণ আপোনালোকে আগৰ ভিডিঅ'ত মোৰ ধেমাজি আৰু লখিমপুৰৰ ভিডিঅ' চাইছে চ' মই ৰাস্তাত নকৰোঁ একেবাৰে যদি গৈ পাওঁ বান্দৰদুৱাৰতে যদি দেখামগৈ বান্দৰদুৱাৰ পৰা ডাইৰেক্ট আপোনালোকৰ তাৰপিছত বিয়া দেখাম তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি এতিয়া পালোহি লখিমপুৰ পাৰ হৈ যি হাৰমতি পালোহি এয়া হাৰমতি অলপ ৰৈ লৈছোঁ ইয়াতে চাহ একাপ খাই লওঁ আৰু এইখন চাওক হোটেল দিক্ৰং আমি বান্দৰদুৱা পালোহি আৰু এইফালে ৰাইট চাইডে যদি আমি সোমাই যাওঁ তেতিয়াহ'লে বান্দৰদুৱা যি বান্দৰদুৱা গেট পাই যাম আৰু ইয়াতে বান্দৰদুৱাত পাছ দেখাব লাগিব পাছ দেখাই মেলি আমি ভিতৰলৈ সোমাই যাম বলক আৰু এইখনে হৈছে বান্দৰদুৱা যি চেক গেট হয় চেক গেটৰ ভিতৰত আমি সোমাই আহিলোঁ ভয় থাকিব লাগে হয় নাই ভয় থাকিব লাগে আৰু মোৰ যে ড্ৰাইভিং এখন এয়াৰ পাছিঘাট বনোৱা মই অলৰেডি সব পাছিঘাটৰ মানুহ তথাপি মই মোৰ মানুহজনীৰ কাৰণে লৰ্ড কৰি মই সব বনাই কৈছোঁ মানে আৰু ফাইনেলি ইটানগৰ পাবলৈ হৈছে আৰু বেছি নাই আৰু 5 কিলোমিটাৰ আছে ইয়াৰ পৰা আমি ইটানগৰ টাউন পাই যাম আৰু এতিয়া পাই গ'লে হোটেলৰ ভিতৰত ইয়াত ৰুম কৰা আছে ৰুমৰ ভিতৰত সোমাই লওঁ আৰু জাৰ্ণিটো বহুত লং হৈ গ'ল 4 ঘণ্টা কণ্টিনিউ আৰু সেইটো কাৰণে ৰাস্তাত ভিডিঅ'টো লং হৈ যাব বুলি ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আপোনালোকক দেখাই আহিছোঁ এতিয়া ইয়াত ফ্ৰেছ হৈ মেলি বিয়ালৈ যাম আৰু বিয়া ঘৰত গৈ আপোনালোকক দেখাই আহিছোঁ এতিয়া গৈ আছোঁ ৰুমলৈ ইয়াত আৰু ইয়াত ৰেডি হৈ গ'ল এতিয়া বিয়ালৈ যাব লৈছোঁ ফাইনেলি ৰেডি হৈ গ'লো এতিয়া যাওঁ বিয়ালৈ চাবাৰি এতিয়া কেনেকৈ পাৰ্কিং দেখাব সেয়া দেখিছে বিয়া খাবার তেতিয়াহ'লে আজি ন आपको और चाहिए और दे सकते हैं আৰু এতিয়া আহি গ'ল আমাৰ ফ্ৰেঞ্চ ফ্ৰাই এটা খাই লওঁ Okay, ladies and gentlemen, please help me in welcoming Mr. Lensing Doming. Chaliye.
ইয়াতে আমাৰ দৰা কইনা ইয়াতে বহি আছিলে আৰু এতিয়া এফালে অলপ ওলাই গৈছে নিজে নিজে খুঁজিব লাগে না, না, সব নিজে স্যার সব সেলফ সব করে স্যার আহি আছে না ঠিক আছে Satisfy, sir. दो परिवार এটা স্যার বড়ি বাচ্চা সব সারা সব করে तो आप जितना खुश होंगे वो लोग को उतना अच्छा लगेगा सर देखो सर स्पेशली फैमिली मेंबर्स नमस्कार जी। जितने भी लोग आए नमस्कार जी। सभी को मैं चाहूंगा कि जब मैं पार्टिसिपेट हूँ तब आप लोग नाचे गाए क्योंकि शादी बार बार नहीं होती आपसे भी एक ही बार निकले। होती है। अच्छा तो बहुत उनके लिए थैंक यू तो सर at उसके least वो उनको भी अच्छा लगेगा कि हाँ ये मुझसे प्यार करते हैं करके अभी तो हम जैसा यहाँ में उसका चलिए शुरुआत थोड़ा रोमांटिक सॉन्ग से करते हैं ना ये बाप से भी आगे देगा वो तो होने से सर बहुत 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 बाप से भी आगे देगा आगे निकलो আৰু ইয়াত চাওক যোনে যি খাই আছে কিন্তু ব্ৰেণ্ডৰ ফলত চব দিছে মানে नहीं सर हम सर सिलाप सर कोई भी सब कुछ आया सर सब कोई आया जैसे दोस्त का शादी को 2008 से रोक रहा था पूरा हम लोग का सिलाप सर माहौल में बोला सर को हम जाना बढ़िया बहुत कॉल आए हैं जिसको भी कॉल हम सब फोन को पकड़ रहे हैं तुम कब जाएगा कब आएगा सर हम तो देखिए सर फंक्शन हो गया सर तो ठीक है मैंने तो हम लोग सर लास्ट में बैठेगा सर हम लोग बैठेगा आप भी ज्वाइन कीजिएगा जाएगा। आप नहीं भूलेंगे লেভেল চাওক আৰু ৰেড লেভেল এইটোৱে মেইন মালটো Moina. खा আজি সব খা बोला ना हमें गिरते हल्के दीदी को बोला नहीं আৰু এতিয়া পুলিচৰ ভিতৰত কি আছে বহুত বেলেগ বেলেগ ধৰণৰ ৰেচিপি দি আছে कोशिश करूंगा आप सबको एंटरटेन करने का ও মাছৰ বইল বইল কৰি দিছে ভাপত দিছে নে বইল এইটো ভাপত দিয়া হ'ব आपकी तरफ से कि आप सभी को एंटरटेन कर पाऊं और आई होप मेरा गाना आप सबको पसंद आए আৰু টেষ্ট কৰি চাম এতিয়া शुरू करने से पहले मैं अपने दोस्त जुमी ताबा एंड भाभी जी निसुक को बहुत बहुत बधाई देना चाहता हूँ हैप्पी मैरिज ब्रदर বহুত টেষ্টি এইটো আমাৰ তাৰ নিচিনা নহয় ইয়াৰ টেষ্টে বেলেগ ऑल्सो यहाँ पे मेरे फैमिली भी आए हुए हैं ভাল লাগিছে सबको भी मेरा प्यार भरा नमस्कार हारोट और दोस्तों को तो बोलने की जरूरत ही नहीं है, you guys are always there for me, I know. So अगर आप लोगों को ये गाना पता है तो प्लीज काइंडली सिंग विद मी बहुत नहीं ऑर्डर क्योंकि इससे क्या होगा मेरा मोटिवेशन बढ़ेगा अगर मेरा मोटिवेशन बढ़ेगा तो गाना और বহুত अच्छा বেলেগ होगा। মানে चलो मैं वैसे कोई रॉक खाई लो ना लगे सब हमारे कुछ जो हम लोग मम्मी डैडी के साथ जर्नी करते हुए यू नो सुबह करते थे सो दीज आर এয়া দেখিছে আপোনালোকে ইটানগৰ 5 ষ্টাৰ হোটেল এইটো বাহিৰৰ পৰা দেখাম क्या सबको मेरी आवाज आ रही है এতিয়া নেক্সট আইটেমলৈ ৱেইট কৰি আছোঁ যেতিয়া আইটেম দিছে চব এফালৰ পৰা খাই শেষ কৰি গৈ আছোঁ আৰু মই এতিয়া অলপ বাহিৰলৈ ওলাই আহিলোঁ ইয়াত চাওক আপোনালোকে গাড়ী পাৰ্কিং আৰু এইখন হৈছে ইটানগৰৰ নামটো হৈছে আপোনাৰ ৱাই ইণ্টাৰনেশ্যনেল 5 ষ্টাৰ হোটেল চাওক বাহিৰৰ পৰা আপোনালোকক মই এটা দেখাই দিছোঁ ভিউটো
আৰু পাৰ্কিং চাওক, পাৰ্কিং আপোনাৰ কমচে কম 1000+ মানে গাড়ী, চব VIP গাড়ী আপোনাৰ 1000+ ইয়াত পাৰ্কিঙৰ প্লেচ আছে। চাই যাওক একদম পিছফালে ভিতৰত একদম দূৰৰ, বহুত দূৰলৈকে আছে তাৰ আগলৈকে ইয়াত দেখিছে। আৰু এইফালে ভিতৰত বহুত দূৰলৈকে মানে পাৰ্কিং আছে। আৰু ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ 5 ষ্টাৰ হোটেল। জীৱনৰ প্ৰতিটো বস্তু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চৰ পৰাই আৰম্ভ হয়, আৰু এতিয়া সকলো বস্তু আজিকালি ফাৰ্ষ্টৰ পৰাই আৰম্ভ হৈছে। চ' এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চেই হয়। ইয়াত চাওক আপোনালোকে 5 ষ্টাৰ হোটেলত বিয়া খোৱাৰ এক্সপিৰিয়েঞ্চ। তাৰ ভিতৰতে হৈ আছে গোটেই প্ৰগ্ৰেমটো। আৰু এতিয়া মই আপোনালোকক বাহিৰৰ পৰা ভিতৰলৈ গৈ দেখাই আহিছোঁ। আৰু মই যে আপোনালোকক কৈছিলোঁ যিজন অৰুণাচলৰ DFO ঘৰত বিয়া খাম আহিম বুলি, এয়াই অৰুণাচলৰ DFO ঘৰত। হাই প্ৰফাইল বিয়া একদম কমপ্লিট। ইয়াত অৰুণাচলৰ বহুত ধৰণৰ মিনিষ্টাৰ আহিছে। CM অহা নাই, কিন্তু CM বাদ দি বাকী বহুত মিনিষ্টাৰ আহিছে ইয়াত। কমপ্লিট VIP বিয়া। আৰু ভিতৰলৈ গৈছোঁ, ভিতৰত দেখাম বলক। দিছ ইজ ৱেৰ আৱাৰ ফৰএভাৰ বিগিন, লেজুম এণ্ড জামি। Date 11/11/12. ইয়াত দেখিছে ফুলেৰে ডেক'ৰেশ্যন কৰিছে। আৰু ভিতৰলৈ চাওক, আৰু ইয়াত আপোনাৰ স্ক্ৰীণ দি আছে, স্ক্ৰীণতো চাব পাৰে। অৰুণাচল প্ৰদেশৰ ছিংগাৰ গাই আছে চাওক। ইয়াত মানে আপোনাৰ ডিনাৰটো নহয়, ডিনাৰটো বেলেগ এটা প্লেচত হ'ব। আৰু এইফালে গৈ চাওঁ, টয়লেট কहाँ मिलेगा? टॉयलेट 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 कहाँ मिलेगा? टॉयलेट टॉयलेट यहाँ खाई खाई पूरा हागिबই লাগি গ'ল, হয় নাই? पूरा ফ্ৰীতে পালে, पूरा দবাই দিলে। আৰু ইয়াক বোলা আপোনালোকৰ হোটেলৰ ভিতৰটো এবাৰ দেখাই দিছোঁ। আছে না हाँ, ये देखिए, এইটো চাওক, মানে হিন্দী কথা কৈ কৈ পটককৈ হিন্দী ওলাই গৈছিলে। यहाँ जेंट्स, हाँ हाँ घुस जाओ, है कि नहीं? हाँ बढ़िया। আৰু চাওক কেনেকুৱা লাগিছে আমাক, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু নৰ্মেলি এনেকৈ কোট চুট পিন্ধা অভ্যাস নাই, কিন্তু আজি মানে ফাৰ্ষ্ট টাইম ভবা নাছিলোঁ যে কোট নিপিন্ধো বুলি ভাবিছিলোঁ, কিন্তু ইয়াত আহি পিনি ভাবিছোঁ নিপিন্ধা হ'লে বহুত লাজ পালোহেঁতেন মানে, হয় নাই? হে চব মানুহ মানে অকল কোট পিন্ধাই মানে ইয়াত। এয়া 5 ষ্টাৰ হোটেলৰ ভিতৰত ফাৰ্ষ্ট টাইম, তাকো টয়লেটৰ ভিতৰত আছোঁ, ধেমালি কথা। আৰু ইয়াত দেখক, এইটো স্মকিং জোন দেখিছেনে? পূৰা চাওক 5 ষ্টাৰ হোটেলৰ স্মকিং জোন। আৰু এইটো চাওক ৰুম, ইয়াতে মিটিং চিটিং কৰিব পাৰি। 5 ষ্টাৰ হোটেলৰ সোফাত, অঁ। আৰু এয়া চাওক 5 ষ্টাৰ হোটেলৰ ডেক'ৰেশ্যন। আৰু এয়া চাওক, এতিয়া আকৌ গৈ আছোঁ ভিতৰলৈ। ডিনাৰটো কৰা নাই, ডিনাৰটো কৰি ল'ব লাগিব। ডিনাৰটো কৰি লওঁ। ই পূৰা পেট চেট খালী কৰি মেলি আহিছে। ডিনাৰটো কৰি আহোঁ। আৰু আহি গ'লোঁ এতিয়া ভিতৰত ডিনাৰ কৰিবৰ কাৰণে। আৰু চাব ডিনাৰত কি কি আইটেম থাকে, গোটেইখিনি দেখাম আপোনালোকক, চাই থাকিব। এইটো বুফে চিষ্টেম। এয়া প্লেট লৈ ল'লোঁ, প্লেটটো অলপ মচি লওঁ। ফাৰ্ষ্টতে আমি ৰাইচটো লৈ ল'ব লাগিব। হৈ যাব হৈ যাব হৈ যাব
হৈ যাব এইটো হেৰি পুৰাং চাগে এই আকৌ জ্বলা চুঙাত দিয়া ভাতটো চিকেন 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 এইটো বহি গ'ল এতিয়া দেখিছে আপোনালোকে মাংসখিনি খাম মানে ভাত নাখাওঁ মাংস খাম পেটখন দেখি পিনি নিজৰ ভয় লাগিছে আৰু ইমান থাকি গ'ল ইমানখিনি খাব পাৰিলোঁ চাওক ৰাৱণ থালি মাংস খাব নোৱাৰিলোঁ বহুত থাকি গ'ল ইয়াতো এনেকৈ থাকি গ'ল আৰু এইটোৱে ডাইনিং হলটো ইয়াতে ডাইনিং হল চাওক কেক আছিলে লালমোহন আছিলে কেক ইয়াত যিসকল এতিয়া নাচি আছে অথনিৰ পৰা নাচি থকা গোটেইসকল এইসকল গোটেইখন মানে গোটেইবিলাক দৰাৰ ফ্ৰেণ্ডছ হয় মানে একে লগৰ হয় আৰু দেখিছেনে আজি গোটেই পাৰ্টিটো কিমান সুন্দৰকৈ নাচি পিনি কিমান ফূৰ্তি কৰিলে লগৰখিনি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নাজানো কিন্তু মোৰ কিন্তু বহুত ভাল লাগিলে আজি বিয়া পাৰ্টিটো এতিয়া চোৱা মেলা এতিয়া আমি যাবলৈ লৈছোঁ আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনে পেজটো ফ'ল' কৰি দিব বাই বাই আৰু ইটানগৰখন তোৰ নাইট ভিউ দেখাই দিছোঁ চাওক ইয়াৰ পৰা ভিউটো চাওক একদম ওপৰত হয় মানে আৰু ইয়াৰ পৰা তলৰ ঘৰবোৰ চাওক চব এতিয়া লাইট জ্বলি আছে কিমান মজা লাগিছে চাওক আৰু প্লিজ আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ইয়াৰ পিছত মোৰ ইটানগৰৰ পৰা বেলেগ এটা ভ্লগ আহি আছে আৰু ইটানগৰ যিটো আছে আপোনাৰ গুম্পা টেম্পল গুম্পা মন্দিৰৰ পৰা নেক্সট ভ্লগ আহি আছে চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকে সেইটোবিলাক ভিডিঅ' চাব পাৰিব